যিমানে বেয়া গণ সিমানে ভাল কাম। নলবাৰীৰ ৰাস মহোৎসৱত হেঙুল থিয়েটাৰ 15, 16, 17, 18 আৰু 19 নৱেম্বৰত নাট প্ৰদৰ্শন কৰিব হেঙুল থিয়েটাৰে। হেঙুল থিয়েটাৰৰ মঞ্চত উপভোগ কৰক জনপ্ৰিয় যুৱনাট্যকাৰ প্ৰণৱ বৰুৱাৰ গোন্ধ। খাহী ছাগলীৰ ৰাজহাড় গুড়া কৰা দাঁতেৰে এনেকুৱা এটা কামোৰ মৰাৰ প্লান কৰিছো, ভাল বেয়া সি দুইটাই পাহৰি পেলাব। কি গুণ 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 তোমাৰ প্ৰিয় ফুলিছে ফুল ৰিক্ত হিয়াত প্ৰিয় মোৰ গুণ গুণ। নাটকখন চাই বহুতে বেছি ভাল লাগিছে। আরে ভাল লাগছে, ভাল লাগে লাস্ট খিনি ভাল লাগছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। ওই বেন বজে ওই বেন কিয় বজোৱা নাই? বিয়াৰ দিনা এনেকৈ মনে মনে থাকে নেকি কোনোবাই? হেঙুল থিয়েটাৰ এবাৰ ৰাসত ফালি দিব, সেইটো আমি জানো। হেঙুল সদায় এক নম্বৰে থাকিব। হেঙুল থিয়েটাৰ 1 নম্বৰ। বহুত ভাল লাগিছে, বঢ়িয়া আছে, একদম সুন্দৰ নাটক। প্ৰসেনজিতৰ দুৰ্দান্ত অভিনয় চাই ভাল লাগিল। ৰাসতো আপোনালোকে যাব চাগে, নিশ্চয় বিপুল সঁহাৰি পাব। বহুত ভাল হৈছে, বহুত 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 ভাল। তোমাতেই পুৱা জাগুৰি খায় খুতৰু তোমাতেই আন্ধাৰো জোনাত মৰমৰ কলিতে ফুলে ফুলিছে নাহৰু সপোনে চুমে তুমি মোৰ হৈ থাকিলেহে মই মোৰ নিজৰ হৈ থাকিম। এনেকুৱা কৰি থাকিলে কিন্তু এবাৰ মই সঁচাকৈ গুচি যাম। তোমাৰ প্ৰিয় ফুলিছে ফুল ৰিক্ত হিয়াত সাধু বুকুতে বাজে গুণগুণাই কানে কানে।